20 কোটি মুছলমানৰ অস্তিত্বৰ কাৰণে দুৱাৰ আহ্বান জমিয়ত উলামাৰ 16 তাৰিখে দেশৰ 20 কোটি মুছলমানৰ অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ দাৰুল উলুম দেওবন্দৰ অধ্যক্ষ আৰশাদ মাদানী সাহেবে দেশৰ 20 কোটি মুছলমানক আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আহ্বান জনাইছে। ইছলাম ধৰ্মৰ ব্যক্তিসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাৰ সুবিধা কৰি দিয়ক। অকাফ সংশোধনী বিধায়কক প্ৰত্যাহ্বান জনাই সৰ্বভাৰতীয় জমিয়ত উলামাৰ মাননীয় সভাপতি হজরত মৌলানা সৈয়দ আরশাদ মাদানী সাহেবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত 16 এপ্ৰিল তাৰিখে শুনানি আৰম্ভ হ'ব। সেয়েহে সকলোৰে ওচৰত দুৱাৰ আবেদন জমিয়ত উলামাৰ। গতিকে এজন মুছলমান হিচাপে আপুনিও ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু 10 জনক জনাৰ সুবিধা কৰি দিয়ক। ব্যুৰ ৰিপৰ্ট নিউজ 16 নৰ্থ ইষ্ট।